সকলোকে নমস্কাৰ জনালোঁ। আজি আমি উপস্থিত আছোঁ ৰঙিয়াৰ গ্ৰাম সেৱক গ্ৰাম স্বৰাজ পৰিষদ। মোৰ লগত আছে বান্ধৱী মেঘালী। ইয়াত এজন বিশেষ ব্যক্তি আছে, আমি তেখেতক আজি লগ কৰি চাবচোন কোন হয়। তেখেত হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰয়াত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ বৰপুত্ৰ বীৰেন বৰদলৈ ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী বৃন্দা বাইদেউ। ছাৰ আৰু বাইদেউ বৰ্তমান বৰ সুস্থ। বাৰ্ধক্যজনিত কাৰণতেও হৈছে আৰু তেখেতৰ গাও ইমান সুস্থ নহয়, ভালকৈ কথা ক'বও নোৱাৰে আৰু খোজকাঢ়িবও নোৱাৰে। জন্ম হৈছিল নগাঁও জিলাৰ ৰহাত তাতে জন্ম হ'ল। 3 বছৰ পূৰ হওঁ নহওঁতে তাৰ পৰা দেউতাক আছিল বুদ্ধেশ্বৰ বৰুৱা। তেওঁ চম্পৰলৈ ডক্টৰ আছিল, চৰকাৰী ডক্টৰ। ৰহাৰ পৰা বদলি হৈ মংগলদৈ এখন চাহ বাগানৰ ভিতৰত হস্পিটেল তাতো ঠিক শিশু হওঁ নহওঁতে হয়তো 8 বছৰ বয়সত তাৰপৰা দেউতাকে পুনৰ বৰপেটা ট্ৰান্সফাৰ হ'ল আৰু তাৰপিছতে শিশু হৈ হয়তো শেষৰ 8-9 গুৱাহাটীলৈ আহি কটন কলেজৰ পৰা মেট্ৰিক পাছ কৰি মানে কি বাইদেউ বোলে ৰাতি কৰিব আপোনাক ভিডিঅ' কল। আমি আমাৰ বাইদেউ শুই আছিল, বাইদেউ অলপ বিষাইছে মানে বাটটো, মানে এতিয়া পাতি ৰাতি কথা মই আপোনাক কথা দিলোঁ ভিডিঅ' কল এতিয়া কৰোঁ, আপুনি চাহ কৰিবা। কথা নাপাতি চাহ কৰিব। কেতিয়াবা দেউতাৰ ৰাজহুৱা আৰম্ভ কৰিছে। আমি দেউতাক যেতিয়া আমাৰ ঘৰৰ অৱস্থা মোৰ ভাল, তাৰপিছত দেউতাকে যিয়ে আমি দেউতাকৰ সময় তার মধ্যে যে এটা যে সংগীত প্রিয় যেটা বলছি যেটা প্রতিবাদ নেই উভয়টি আগে ভাইটি মিনিস্টার আছেন, তারপর বাইরে করাবার এই পরীক্ষায়
করে দেওয়া হোক, পুঁটি মাছের দেওয়া হোক, তাহলে এগুলো এখন টিয়া সরাইন দেওয়া হোক, কাতল করে দেখা দেওয়া পেয়েছে হোক, না? যাওয়া যাবে ইয়া ইয়া ইয়ালো নাহি ইয়া ওই ওই আটি ছিল আটি ছিল বাহাত্তর বল আটি ছিল আটি বাহাত্তর বল এঘৰৰ ওপৰতে সোমাব খুজিছিল চেংগৈ পালে এটা তো কাছে থেকে সেই বাইরে সেই নাহি এই, স্যার দেখা পেয়েছে না? পাইছে না? দেখা পেয়েছে? বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান মোর গান হয় কল্পনা বিলাহর বিপরীতে সত্যপ্রবস্তি ধ্যান মোর গান হয় বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান মুরুকলা হইলিতে মুক্ত হয় এক মধুর বহিষ্ঠর মান মুরুকলা হইলিতে মুক্ত হয় এক মধুর বহিষ্ঠর মান সেই গানত জাগ জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ মোৰ গান হয় বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান हरिनाम बिना आनंद नहीं हरिनाम बिना आनंद नहीं प्रेम भक्ति बिना उद्धार नहीं प्रेम भक्ति बिना उद्धार नहीं गुरु सेवा बिना निर्वाण नहीं गुरु सेवा बिना निर्वाण नहीं हरि भजन बिना सुख
जप ध्यान विनाशम योग नहीं जप ध्यान विनाशम योग नहीं प्रभु दर्श बिना ज्ञान नहीं प्रभु दर्श बिना ज्ञान नहीं दया धर्म बिना कर्म नहीं दया धर्म बिना सत कर्म नहीं भगवान बिना कोई अपना नहीं भगवान बिना कोई अपना नहीं हरिनाम बिना परम नहीं हरिनाम बिना परम नहीं साई नाम बिना परम नहीं ছাৰে গান গাই ভাল পায়, গান শুনি ভাল পায়। আজি তেখেতে আমাক ভজন শুনালে, গান শুনালে আৰু তেখেতৰ জীৱনৰ কিছু কথা আমাক শুনালে। তেখেতে ল'ৰা ছোৱালীৰ লগত খেলি থাকি ভাল পায়, গান শুনি ভাল পায়। আজি আবেলিটো তেখেতসকলৰ লগত আমি কটালোঁ। আজি ৱাৰিয়ৰ্ছ মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সন্থা তথা জ্যোতিৰ্ময় সমাজ ৰঙিয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতসকলক একোখন গামোচাৰে সম্বৰ্ধনা জনাওঁ। ধন্যবাদ সকলোকে। আজিলৈ ইমানেই। ধন্যবাদ।